ধনিৰাম হে আছে নাই বাৰু বচোন যাই আকৌ বাৰু ধনিৰাম অ ধনিৰাম আছে নাই ঘৰত চাইকেলখন থৈ লওঁ এই চাইকেলখন এই কাষৰ বাঁহখানে দি বৰ দিগদাৰী এই য'তে য'তে এইফালে থৈ লওঁ এইখন যাই আছো বহ ঘৰৰ পৰা ভালে আছে নে চব ভালে আছে নে এই মানে সময়ে নাপায় ঘৰত নানান লৈ যাওঁ নহয় ৰাতিপুৱা হাল বাবলৈ সেইকাৰণে আহিবা আজি কিবা সময়টো উলিয়াই পেলাই আহিলো আৰু তোমাৰ কি দৰকাৰ আছে কৈছো মোৰ হাতত কিবা সময়ে নাই মই কিবাকে আহিছো কওকচোন চুলি কাটিব লগা আছে ইছ তই নকবি আৰু মোক তই বিপাঙত পেলি মাৰা আৰু তাৰমানে কি জানানে মই সেই গৰুকেইটা সিপিনে এৰি দি থৈ আহিছোঁ পথাৰত গম পানে তাতে যাব লাগিব আৰু মইতো ভালকে চুলিও কাটিব নাজানো সেইটো এটা ব্যৱস্থা কৰোঁ সেই আমাৰ সেই বলবমৰ আমাৰ বলবম থাকবো যে তাৰ চেলুনখনত আজি লৈ যাওঁ একো নহয় চুলি কাটিলে মানুহ নমৰে সি কিমান ধুনীয়াকে তোমাক এনেকুৱা মালিচ দিব এনেকুৱা হাত তাত পিটিকি দিব তোমাৰ যে কি ভাল লাগিব পইচা বেছি নলয় 40 টকা মাত্ৰ পইচা সি নলয় নহয় চুলি কাটাৰহে পইচা ল'ব সি এইবিলাকৰ পইচা নলয় গতিকে তুমি সাজু হোৱা যাবানে যাম বলা মালিচ যদি পাম ইয়াত থাকি লাভ নাই বলা যাবাৰ আছো যাম আমি অলপ দেৰিকে যাই আছো এই চাহ এটা কিবা দিব নে তোমালোকৰ ঘৰত মানুহ নাই আন পাইছো সেইকাৰণে চাহ মানে দিব কোনেনো দিব আছে ভাই কিন্তু মানুহ হ'ব মই ঘৰত খাই আহিছো গতিকে এটা কাম কৰ এই মইতো আকৌ ড্ৰেছটো সলাব লাগিব ঠিক আছে মই ড্ৰেছটো সলাই আহোঁ ঠিক আছে এই মোনাখান ইয়াতে থাকক তোমাৰ ঘৰত সলাই আহোঁ ড্ৰেছটো কি কয় ডাঙৰ ডাঙৰ নাকাটো আমি তুমি আতে নেকি itu kuno gue ketemu hindi amar rasta pakar gue pakai bahagia ডক্টৰ বহিব দিয়া ডক্টৰ আহিছে ডক্টৰ চাগে ৰাখি লয় ইয়াতে বাৰু कार की होची ओ तुम्हारे होची मोर भाई चुली काटिब जाते बहुत प्रॉब्लम হয় की हो মানে এটা মানুহ ইমান বিলাক মানুহ হ'ব কেনেকে নো ভাব দে চাও অকমান এইটো অঞ্চল চাও অকমান এইটো মুখখন মেলো অ কোন কিবা আছে সুকুটো অ কোন ইবিটো কাম কিবা লাগবো কোৱা গায় কম দামী ঔষধ দিব এইফালে শুনক কম দামী ঔষধ দিব এনে আমাৰ ভৈনীয়েটো চাহ খুৱাব কষ্ট পায় ঔষধ দামী নিদিব ঔষধ নাই নেকি তাতে পাই গেলো এইটো না আছে দে ৰাতিপুৱা আকদাই খাব এইটো দে কেই টকা হ'ল মানে 50 টকা হ'ল এ ভাই পইচা নাই এনে আমি গৰীব মানুহ আমিনো কি করি দিয়া দামে 50 টাকা দিয়া বেলেগ দিতা দিয়া দিলু না ইটা খাও দে
প্ৰব্লেম হ'লে মই আহিম দে যাওঁ দে মই কোৱা কাই দিয়া যাওঁ দে মই যাওঁ যাওঁ দে ধুনীৰাম ভালে বেমাৰী হ'ল না কিবা ঘৰটো পালিহে মই এতিয়া ভালকৈ ধৰিবি দেই ক'ত পৰি যাব পাৰে হা ভালকৈ ধৰিবা হা আনি থকা আহি থকা ঠেলি দিয়া ষ্টেণ্ড ষ্টেণ্ড কৰাই আছোঁ লাহে লাহে অলপ লাহে লাহে হ'ব থিয়া কৰিছোঁ ঘুমাই দিব লাগিব চাওক ঘুমাই দিব লাগিব অলপ দাঙি দিয়ে অলপ ইনকে দিয়া হ'ব ধুনীয়াম মাতে নাই দেখোন ধুনীয়ামৰ এই উশাহটো হেৰি দেখোন উশাহে নাই ভালকৈ উশাহে লোৱা নাই এই যাচোন যা পানী এগুদল লাগে যা পানী এগুদল লৈ ঐ কোৱা কাই গম পাইছা এই ধুনীয়ামৰ এতিয়া মানে মাত শুনে নাই এতিয়া কি কৰিব বুলি ভাবছা ডক্টৰ আনিব লাগিব ৰ পানী অলপ মাৰি দিওঁ আছোঁ ৰ কি বা হয় চাই লওঁ অলপ আৰাম পাইছোঁ আৰু এনেকৈ নহয় বেমাৰ হৈছে লাহে আমি ডক্টৰ আনিম বাৰু হ'ব ডক্টৰ চিন্তা কৰিব নালাগে ডক্টৰ আনিম আৰু পিছত তই বাঢ়িছে না পানী অলপ খাই লওঁ হাই ফ্ৰেণ্ডছ আমি আজি এই দাদাজন এওঁৰ চেলুনত আমি এটা কমেডি ভিডিঅ' বনালোঁ আমাৰ পোহাকা এছামিজ কমেডি ভিডিঅ'ৰ চেনেলৰ জৰিয়তে দাদা আপোনাৰ নাম ক'ব এওঁৰ নাম হ'ল বম্বন ঠাকুৰ আৰু এওঁ দাদাৰ দোকানখন দাদা ক'ব ভৰলুপাৰ কটাবাৰী গুৱাহাটী হয় এই এড্ৰেছটো গতিকে শ্ৰোতাসকল আপোনালোকে যদি আমাৰ এই দাদাটো চেলুনখনলৈ আহিব খোজে এওঁ চেলুনত আপোনালোকে চুলি দাড়ি কাটিব পাৰে দাদা আপোনাৰ আৰু কিবা বেলেগ ফেচিলিটি আছে নেকি বাৰু বেলেগ ফেচিলিটি আছে নেকি চব ফেচিলিটি আছে এওঁ কৈছে চব ফেচিলিটি আছে এওঁৰ এই চেলুনখনত মই চেলুনখন আকৌ এবাৰ দেখাইছোঁ আপোনালোকক এয়া দাদা একজনেও কাটি আছে মই সমগ্ৰ পৰিৱেশটো দেখুৱাবলৈ একবাৰ যত্ন কৰিছোঁ গতিকে আমাৰ এই যে পোহাকা এছামিজ কমেডি ভিডিঅ' এই চেনেলটো আপোনালোকে সদায় চাব আমাৰ চেনেল চাই আপোনালোকে কেনে পাইছে তাক জনাবলৈ আপোনালোকে একেবাৰে নাপাহৰিব লাইক কমেণ্ট শ্বেয়াৰ আপোনালোকৰ যিবিলাক বন্ধু আছে তেওঁলোকে শ্বেয়াৰ কৰি দিব আৰু সদৌ এখন আমি সকলোৱে টাটা বাই বাই